হেল্ল' ফ্ৰেণ্ড, আজি আমি এই ভিডিঅ'টিত সৌৰজগতৰ লগত জড়িত কিছুমান ভোকাবুলাৰীৰ বিষয়ে আলোচনা কৰিম। আহক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। চ' লেটছ বিগিন। সৌৰমণ্ডল বা সৌৰজগত। সৌৰমণ্ডল বা সৌৰজগতক আমি ইংৰাজীত সোলাৰ চিষ্টেম বুলি ক'ম। গ্ৰহ, গ্ৰহক আমি ইংৰাজীত প্লানেট বুলি ক'ম। উপগ্ৰহ, উপগ্ৰহক আমি ইংৰাজীত স্যাটেলাইট বুলি ক'ম। কৃত্ৰিম উপগ্ৰহ, কৃত্ৰিম উপগ্ৰহক আমি ইংৰাজীত আৰ্টিফিচিয়েল স্যাটেলাইট বুলি ক'ম। বুধগ্ৰহ, বুধগ্ৰহক আমি ইংৰাজীত মাৰ্কাৰী বুলি ক'ম। শুক্ৰ গ্ৰহ, শুক্ৰ গ্ৰহক আমি ইংৰাজীত ভেনাছ বুলি ক'ম। পৃথিৱী, আমাৰ পৃথিৱীখন এখন গ্ৰহ, আমি ইয়াক ইংৰাজীত আৰ্থ বুলি ক'ম। মংগল গ্ৰহ, মংগল গ্ৰহক আমি ইংৰাজীত মাৰ্চ বুলি ক'ম। বৃহস্পতি গ্ৰহ, বৃহস্পতি গ্ৰহক আমি ইংৰাজীত জুপিটাৰ বুলি ক'ম। শনি গ্ৰহ, শনি গ্ৰহক আমি ইংৰাজীত চেটাৰ্ণ বুলি ক'ম। ইউৰেনাছ গ্ৰহক আমি ইংৰাজীত ইউৰেনাছ বুলিয়েই ক'ম। নেপচুন গ্ৰহক আমি ইংৰাজীত নেপচুন বুলিয়েই ক'ম। আকাশক আমি ইংৰাজীত স্কাই বুলি ক'ম। তৰাক আমি ইংৰাজীত ষ্টাৰ বুলি ক'ম। চন্দ্ৰ বা জোনক আমি ইংৰাজীত মুন বুলি ক'ম। সূৰ্য বা বেলিক আমি ইংৰাজীত ছান বুলি ক'ম। ৰামধেনুক আমি ইংৰাজীত ৰেইনবো বুলি ক'ম। পপীয়া তৰা বা উল্কাক আমি ইংৰাজীত শ্বুটিং ষ্টাৰ বুলি ক'ম। ধূমকেতুক আমি ইংৰাজীত কমেট বুলি ক'ম। সূৰ্য গ্ৰহণক আমি ইংৰাজীত সোলাৰ ইক্লিপছ বুলি ক'ম। চন্দ্ৰ গ্ৰহণক আমি ইংৰাজীত লুনাৰ ইক্লিপছ বুলি ক'ম। হাতীপটীক আমি ইংৰাজীত মিল্কি ৱে বুলি ক'ম। তাৰকাপুঞ্জ বা তাৰকাৰাজ্যক আমি ইংৰাজীত গেলেক্সি বুলি ক'ম। ডাবৰ বা মেঘক আমি ইংৰাজীত ক্লাউড বুলি ক'ম। বিজুলী বা বজ্ৰপাতক আমি ইংৰাজীত থাণ্ডাৰবোল্ট বুলি ক'ম। মেঘৰ গাজনি বা ডেৰেকনিক আমি ইংৰাজীত থাণ্ডাৰ বুলি ক'ম। হেল্ল' ফ্ৰেণ্ড, এয়া আছিল আজিৰ ভিডিঅ'টিত কিছুমান আমাৰ সৌৰজগতৰ লগত বা সোলাৰ চিষ্টেমৰ লগত জড়িত কিছুমান ভোকাবুলাৰী আৰু তাৰ শব্দৰ অৰ্থ। ভিডিঅ'টি ভাল লাগিলে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।